আজি বনাম এটা মানে বনাই পোৱা নাই বাৰু আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম আৰু মানে কি দেখাম মছলা বনাম আৰু আনি থৈ দিয়া বহুত বস্তু বনাইছোঁ কিন্তু কল পচলা বনাই মই পোৱা নাই খাই পাইছোঁ আৰু ভালকৈ ট্ৰাই কৰোঁ আৰু আপোনালোকে দেখাম আৰু কাটি ল'লোঁ আৰু লগতে কাটি হ'ল আৰু লগতে বাই কৈছে কি অলপ মচি থ'ব লাগে আৰু নিমখ বিলাহীতে অলপ মচি থ'লোঁ আৰু এয়া ফাইনেলি হৈ গ'ল আৰু এতিয়া বাকীবোৰ কৰোঁ মানে জীয়েকে কাম কৰা দেখি আৰু বাপেকে হেল্প কৰিব আহিছে আৰু এয়া ভাজিৰ কাৰণে চব্জি কাটিছে বাবাই আৰু মাছ তিয়াই থ'লোঁ অলপ টাইম আৰু এয়া লগতে চাউল বহালোঁ আৰু এয়া দালি অলপ বইল কৰিছোঁ আৰু ফাইনেলি দালি বইল হৈ গ'ল আৰু এয়া দেখিছেনে চাহ পাতিলোঁ আৰু মাছ ভাজিবলৈ আৰু লগতে জিৰা পাউডাৰ অলপ দিছোঁ আদা নহৰু আৰু সেয়াই আৰু লগতে জলকীয়া দুটামান দিছোঁ আৰু মোৰ ভাজি হ'ল আৰু লগতে এয়া চব্জি হৈ গ'ল আৰু ইয়াৰ লগতে বাবাক ভাত বাঢ়ি দিলোঁ দাদা তলতে খালে আৰু লগতে মোৰ ভাতৰ থালি ৰেডি আৰু এতিয়া মই খাই চাম বাৰু খাই চাওঁ আৰু এয়া ভালো লাগিছে আৰু নিজে বনোৱা বস্তু বেয়া হ'লেও ভাল আৰু মোৰ সময়ৰ অনুভূতি আজিলৈ ইমানেই আছিলে বাই।